হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। চ' ভাবিছোঁ এতিয়া পৰা ব্লগটো আৰম্ভ কৰোঁ। আপোনালোকে ব্লগটো চাই থাকক। যদি ব্লগটো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপুনি যদি আজি প্ৰথম মোৰ চেনেললৈ আহিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই থাকক। এতিয়া সময় হৈছে চাহ খোৱাৰ। এতিয়া চাহ খাই লওঁ। এয়া বৰ্ণি ভাত আৰু ইয়াৰ গাখীৰ চাহ। আপোনালোকে বৰ্ণি ভাত কয়নে, বৰা চাউলৰ ভাত কয়? কমেণ্ট ছেকশ্যনত জনাবচোন। আমি কিন্তু বৰ্ণি ভাত বুলিয়ে কওঁ। এয়া খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ৰাতিপুৱা চাহ পানী খালোঁ, খাই অলপ কাম কৰিলোঁ, কৰি এতিয়া আৰু অলপ কাম বাকী আছে। এতিয়া বাজিল 11:10। এতিয়া আৰু অলপ কাম বাকী আছে, সেইখিনি কৰোঁ। কাম মানে বেলেগ নহয়, আমাৰ বাটটো অলপ লেতেৰা হৈ আছে। চ' ভাবিছোঁ অলপ চাফা কৰি দিওঁ। ভিডিঅ'টো চাই থাকক। আপোনালোকে দেখিছেনে এইবোৰ কিমান জংঘল হৈ গৈছে। ভাবিছোঁ এইবিলাক অকণমান চাফা কৰি দিওঁ। অকণমান চাফা কৰিলে অলপ ভাল লাগিব। চ' দেখিছেনে ইমান জংঘল, ৰাস্তাটো কাষতে আছে। চ' বেয়া লাগে দেখিলে। ভাবিলোঁ যিহেতু ঘৰতে আছোঁ, লকডাউনৰ সময়, অকণমান স্বচ্ছ অভিযান চলাই দিওঁ। মই এতিয়া স্বচ্ছ অভিযান চলাই আছোঁ। আজিৰ বতৰটো একদম পূৰা ৰ'দ দি আছে। ৰ'দ দিছে যদিও ধুনীয়া বতাহ বলি আছে। একদম ৰ'দ দিলেও বতাহটো থাকিলে ভাল লাগে। প্ৰথম অৱস্থাত বাটটো বহুত লেতেৰা হৈছিলে। এতিয়া দেখিছেনে কি সুন্দৰ পৰিষ্কাৰ হৈ গৈছে। স্বচ্ছ অভিযান চলোৱাৰ পিছত কি সুন্দৰ হৈ গৈছে দেখিছেনে।